যেতিয়া 28,500 চাকৰিৰ লিষ্টখন পাই যাব তেতিয়া গম পাব। তেতিয়া আপোনালোকক অনুৰোধ কৰিছোঁ মই, যিসকলে চাকৰি পায় তেওঁলোকৰ ঘৰত গৈ ইণ্টাৰভিউ লৈ আহিব, তেওঁলোকৰ ঘৰকেইটাৰ ভিডিঅ' দেখাব। মই দৃঢ়তাৰে কৈছোঁ, কাৰণ আকৌ কৈছোঁ যিসকল যোগ্য তেওঁলোকে পাব, আৰু যিসকল টকা পইচা নোহোৱা বেছি যোগ্য তেওঁলোকে বেছি পাব। এতিয়া আপোনালোকক আজিয়ে মই অনুৰোধ কৰিলোঁ, যিদিনাখন চাকৰিখিনি ওলাব এই চাকৰি পোৱা ল'ৰা ছোৱালীখিনিৰ ঘৰৰ ভিডিঅ' আপোনালোকে আনি আপোনালোকৰ টিভিত বজাব। মই আপোনালোকক অনুৰোধ কৰিলোঁ। আগতে গম নাপাইছিলে, আগতে ফেচবুকত এটা লাইভ দি দিলে, আপডেট দি দিলে গম পোৱা কথাটো নাছিলে। তেতিয়া আপোনালোকে গম নাপাইছিল। এতিয়া কোনোবা এটাই ফেচবুকত এটা লাইভ দি দিয়ে, আপোনালোকে গৈ সকলোৱে গৈ তেওঁৰ লগত লাগি যায়। গতিকে সকলোৱে গম পায়, আগতে সেই পৰিৱেশটো নাছিল। ছ'চিয়েল মিডিয়াৰ যুগত এইবিলাক অলপ ষ্ট্ৰং হৈছে। ষ্ট্ৰং হোৱাটো ভাল, মই ষ্ট্ৰং হোৱাটো বেয়া নাপাওঁ। সকলো সাৱধান হ'ব লাগে। মই নাজানো, তেওঁ ভেহেমেণ্টলি, মই এটা দেখিছোঁ মোক পাৰ্চনেলিও কৈছে, ভৱেশ কলিতা ডাঙৰীয়াই পাৰ্চনেলিও কৈছে তেওঁ এইটো কৰা নাই। আৰু মই ভাবোঁ ভৱেশ কলিতা ডাঙৰীয়াক মই ব্যক্তিগতভাৱে জানো, তেওঁ কৰিব নোৱাৰে। পলিটিকেলি ৰাজনৈতিক মতাদৰ্শৰ পাৰ্থক্য থকা ব্যক্তি বুলিতো আপোনালোকে জানেই। আপোনালোকে গমেই পায় কোনগৰাকী মহিলাই কমপ্লেইন কৰিছে। আৰু তেখেতৰ ইডিঅ'লজি আৰু ভৱেশ কলিতাৰ পলিটিকেল ইডিঅ'লজিৰ কুমেৰু আৰু কুমেৰুৰ পাৰ্থক্য। মই জানাত বেলেগ দলৰ, আপুনি চাই ল'ব সেইখিনি সময়। AJP মই জানাত AJP, মই জানাত তেওঁ কা আন্দোলন কৰিছিলে। মই ইমান ডিটেইলছত নাজানো দেই, মই কৈছোঁহে। মই এটা বস্তু ভালকৈ জানো, ৰাজনৈতিক মতাদৰ্শত সেই ব্যক্তিগৰাকী আৰু ভৱেশ কলিতাৰ মতাদৰ্শৰ বৃহৎ পাৰ্থক্য। মোৰ আইডিয়া নাই, মই খবৰ ল'ম। চব খবৰ মই কেনেকৈ গম পাম? ডেফিনেটলি আপোনালোকে গ্ৰেপ্তাৰ কৰিলেও বেয়া পায়। আপোনালোকে কৈ দিয়ে ভিক্টৰ দাসক কিয় গ্ৰেপ্তাৰ কৰিলে, আপোনালোকেই দুটা কথা কয়। আপোনালোকে দুটা কথা কৈ দিয়ে, ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিলেও গালি পাৰে, আৰু এই বাইদেউজনীক গ্ৰেপ্তাৰ নকৰাৰ কাৰণে গালি পাৰি আছে। এতিয়া কওক, আপোনালোকে কোৱা মতে যদি তাইক গ্ৰেপ্তাৰ কৰিব লাগে কৰিম। মই কৈছোঁ দেই, সাংবাদিকে গ্ৰেপ্তাৰ কৰিব কৈছে। সাংবাদিকে এই বাইদেউগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে নাই কওক?